Good morning everyone. আজি ডেট হৈ গল 12 সেপ্টেম্বৰ টাইম 9:14 আজিও মার্কেট গ্যাপ আপ খুলিছে 110 পয়েন্ট গ্যাপ আপ খুলিছে কালি 20000 ক্লোজ হৈছিল 110 পয়েন্ট আজি গ্যাপ আপ খুলিছে আজি প্রি মার্কেট অলরেডি ক্লোজ হৈ গল 20110 रुपीसত ওপেন হ'ব মার্কেট আজি 110 পয়েন্ট গ্যাপ আপ খুলিছে মার্কেট অল টাইম হাই লাগিলে নিফটি তাকে আজি সাম ডাউন সাইডত ট্রেড লব পাৰো নেকি তাকে কি হয় আপোনালোকক দেখাই আছো এইছন 2 4 6 আজি যদি গ্ৰীন ক্যান্ডেল বনি যায় 7 নম্বৰ ডাল গ্ৰীন ক্যান্ডেল বনিলে আজি যদি বনি যায় 8 নম্বৰ ডাল গ্ৰীন ক্যান্ডেল হ'ব আৰু RSI 1 ডে ডেইলি ক্যান্ডেল হলে ওভারবোট এরিয়া পালেগে মার্কেট ওপেন হৈ গল কি হৈ আছে মই দেখাম বাৰু আপোনালোকক ফার্স্ট ক্যান্ডেল ডাল দেখিলে 5 মিনিটৰ সেলিং এক্টিভিটি দেখিবলৈ পোৱা গৈছে 5 মিনিট ক্যান্ডেল ডাল আৰু সেকেন্ড ক্যান্ডেল ডাল বুলিশ ক্যান্ডেল দেখিবলৈ পোৱা গৈছে 5 মিনিটতো ওভারবোট এৰিয়াত আছে RSI আৰু ডেইলি চাবলৈ গলে আপোনাৰ ওভারবোট এৰিয়াতে আছে তাকে ৰিটেসমেন্ট এটা হ'ব যেন লাগি আছে তাকে অকমান আমি ওয়েট কৰিম পটককে সেল বাই কৰি নিদো সাপোর্ট লেভেল 20000 তো হৈ যাব বাই কৰিলে আমি 20000 তে বাই কৰিম 20000 ৰ ওচৰত সাপোর্ট লেভেল চাই লৈ বাই কৰিব লাগিব ধৰক এডাল ৰেজিস্ট্যান্স লেভেলত যেতিয়া এনেকে কৰি এডাল ব্ৰেক কৰে ন আৰু যেতিয়া ঘূৰি আহে ৰিটেস্ট কৰিবলৈ ৰিটেস্টটো এইটো ৰেজিস্ট্যান্স হৈ নাথাকে যে ৰিটেস্ট কৰিবলৈ আহে ন সাপোর্ট ব্ৰেক কৰি আকৌ ৰিটেস্ট কৰিবলৈ আহে তাক এডালত আকৌ আমি সাপোর্ট বুলি কম সাপোর্ট এফালে তলত আছিল ৰেজিস্ট্যান্স এতিয়া হলগে সাপোর্ট ৰেজিস্ট্যান্স এই বস্তুটো বুজি পালে সাপোর্ট আৰু এতিয়া এইটো ৰেজিস্ট্যান্স ঠিক আছে চাই লওঁ আমি আৰু অলপ ওয়েট কৰিম কি কথা আছে মার্কেটটো চলিয়ে থাকিব আৰম্ভ হৈছে কি নকৰিম কেতিয়াও যদি ট্ৰেড কৰিব নালাগে ওয়েট কৰিব লাগে যিমান পাৰে আপুনি যিমতে সেটআপ ভাবি হৈছে বা যিমতে আপুনি ট্ৰেড কৰে কাম কৰে সেইমতে একদম প্ৰপাৰ ক্যান্ডেল বনিব দিয়ক সেইমতে কাম কৰিব জলদি ট্ৰেড কৰিব লষ্ট হ'ব ট্ৰেড লোৱাৰ পিছত মনত ভাব আহে এইটো ট্ৰেড লব নালাগিছিল কোটা ক্যান্ডেল বনিলে যেতিয়া লষ্ট হোৱাৰ পিছত আপুনি যেতিয়া ষ্টাডি কৰিব আকৌ বা চাব তেতিয়া আপুনি মনলৈ আহিব যে এটোটো হোৱা নাছিল সেটআপ তো মই কেলে ট্ৰেড লৈ ললো কিন্তু যেতিয়া আপুনি ট্ৰেড কৰে আকৌ তেতিয়া হেতু মনলৈ নাহে মনলৈ অকল এটা আহে প্ৰফিট এইটো লোৱাৰ আগতে আপুনি লছ কিমান হেতু ডিসাইড কৰি ল'ব লাগিব তাৰপিছতহে ট্ৰেড কৰিব লাগিব প্ৰফিটটো পাছত চাব লাগিব আগত লষ্ট এটো লষ্টৰ মতে পৰিছে নাই এসএল যতে ততে লগালে নহব নহয় আপোনাৰ প্ৰপাৰ এসএল লগোৱা নিয়ম আছে নিয়মমতেহে এসএল লগালে নহলে প্ৰত্যেকবাৰে আপোনাৰ এসএল হিট হ'ব তাৰপিছত আকৌ আপুনি মার্কেট যোনফালে ট্ৰেড লৈছিল আকৌ হেফালেই যাব আপুনি মনত ভাবিব যে মোক লস কৰিব কাৰণেহে আহিলে কিন্তু নহয় আপুনি এসএল টো হিচাপৰ জেগাত লগোৱা নাই এটো কাৰণে বহুত ষ্টাডি কৰিব লাগিব এখিনি ক্যান্ডেলষ্টিক চাব লাগিব প্যাটাৰ্ন চাব লাগিব আৰু মার্কেটৰ বৰ্তমান সাইকোলজি কি দেখাই আছে ট্রেন্ড কোন সাইডে আছে এইবোৰ চাব লাগিব ঠিক আছে চাই লওঁ আমি কেনে ধৰণৰ ট্ৰেড পাওঁ আপোনালোকক দেখাম হেল্ল গাইস সময় হৈ গল 10:20 এটা ট্ৰেড বাইং সাইড লৈছো তাকে মই ইমান কনফিডেন্স নাই ট্ৰেডটো প্ৰতি হলো সেটআপটো চাই ট্ৰেডটা লৈছো কিন্তু আগতে এটা কোয়ান্টিটি এড কৰিছো কি হয় চাই লওঁ এটো ধৰিব পাইছে 50% ৰিটেসমেন্ট মানে আমি কালি পৰখিৰ পৰা যোনটো মোমেন্টাম হৈ আছে তাৰ পৰা আমি ফিবোনাচি ৰিটেসমেন্ট লগাই এটো দিছে না 50% ৰিটেসমেন্ট লেভেল হয় 50% ৰিটেসমেন্ট লেভেলত আমি বাই কৰিছো আৰু হেভলি অকল বাই কৰা নাই 100 EMA লগাইছো লৈছে 100 EMA সাপোর্ট লৈছে 2 নম্বৰটো আৰু 3 নম্বৰটো হৈ গল এডাল প্ৰথম দেখিছে ন লোৱাৰ উইক বনালে আৰু এডাল ক্যান্ডেল দেখিছে ন লোৱাৰ উইক বনাইছে এডাল যদি গ্ৰীন ক্যান্ডেল বনাই দিয়ে মই আৰু এটা কোয়ান্টিটি এড কৰিম ইয়াত ঠিক আছে দেখিছে ন হেমাৰৰ নিচিনা ক্যান্ডেল বনাইছে
লোৱাৰ উইক বনাইছে, এডাল লোৱাৰ উইক বনাইছে, মানে বায়াৰ এক্টিভ হৈছে বুলি আমি এইডোখৰত কেণ্ডেলত বুজি পাইছোঁ। যদি এডাল গ্ৰীণ কেণ্ডেল বনি যায় আৰু কোৱান্টিটি আমি এড কৰিম, তাকে চাই লওঁ কি হয়। প্ৰফিট চলি আছে 150 147, টাৰ্গেট বেছি নহয়, 22 ৰুপিজ টাৰ্গেট লগাইছোঁ। এতিয়ালৈকে কেণ্ডেলে কনফাৰ্ম কৰা নাই, চাব দেখাই আছোঁ। দেখিছে নহয়, ইনভাৰ্টেড হেমাৰৰ নিচিনা কেণ্ডেলে বনাইছে, ট্ৰেডটো আমি কাটিবলগীয়া হ'ব পাৰে। কাটি দিবলগীয়া হ'ল, দেখিছে নহয় কেণ্ডেল কেনেকুৱা কেণ্ডেল বনালে। এডোখৰত ছাপোৰ্ট ল'ব বুলি ভাবিছিলোঁ কিন্তু নল'লে। তাকে ৱেইট কৰোঁচোন কিমান টাইম, চাই লওঁ কেনেকুৱা ধৰণৰ ছেটআপ বনে।